আটাইলৈ নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ বাবা আপোনালোকক কুশলে ৰাখিছে আৰু বাবাৰ আশীৰ্বাদত ময়ো কুশলে আছোঁ। এয়া মা বেটা দুইটা ওলাইছোঁ পাৰ্কলৈ বুলি। আজি যিহেতু ৰবিবাৰ, মানুহজন ঘৰতে আছে, সেইকাৰণে সোনকালে ওলাইছোঁ। তেওঁ নাযায়, আমি দুটাহে যাম। মামুই ফালে চোৱা, মামুই ফালে চোৱা, কিমান চোৱা। সোনকালে গ'লে মানে সি অলপ বেছি সময় খেলিব পাৰে দিয়কচোন। ঘৰতনো অকলে অকলে সোমাই টানো পায়, কাৰণ সিহঁতৰ এতিয়া খেলা বয়স, লগৰীয়া পালে খেলি মেলি ভাল পায়। মোৰ লগতনো আৰু কি খেলিব, সমনীয়া পালে ভাল পায়। দেওবাৰ বুলিয়েই নহয় দিয়ক, বেলেগ বাৰেও অহা হয়, কিন্তু বেলেগ দিনত আহিলে দেৰিকৈ আহোঁ। যিহে গৰম পৰিছে, ঘামি জামি অৱস্থা নোহোৱা হয়। ঘৰলৈ আহি পাওঁ মানে এনাৰ্জি নোহোৱাই হৈ যায়গৈ। এইটোত যে প্ৰথমতে উঠিবলৈ বিৰাট ভয় কৰিছিলে জানেনে, এতিয়া সেইটোত উঠিব ভয় নকৰে, ডাঙৰটোতহে উঠিব খোজে। আৰু বাকী ল'ৰা ছোৱালীবিলাকে খেলি আছে। আজি মানুহ বহুত হৈছে জানেনে, আজি ছানডেৰ কাৰণে। এই পাৰ্কখনৰ পৰিৱেশটো বিৰাটেই ধুনীয়া, চাই বহুত ধুনীয়া লাগে। আৰু যেতিয়া ৰ'দটো যায়গৈ তেতিয়া থাকি ভাল লাগে, কাৰণ গছ গছনিও আছে আৰু বেছি গৰমৰ মানে অনুভৱ নহয়। কিন্তু এই ল'ৰা ছোৱালীবিলাকক খেলিব লাগিলে, সিহঁতক খেলাই দিব লাগিলে, এইবোৰ কৰিব লাগিলে বিৰাটেই গৰম লাগে দিয়কচোন। আৰু বাকী এইখন পাৰ্ক আমাৰ ওচৰতে আছে, 5 মিনিটৰ ৰাস্তা, নাৰিকলবাৰীতে আছে। আৰু এই পাৰ্কখনৰ নাম লক্ষীপ্ৰিয়া বৰবৰুৱানী শিশু উদ্যান। আৰু এই কুকুৰাটোত উঠি যে ইমান ভাল পায়, সেইটোৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ জানেনে, সিহঁতৰ মাজত মানে ইটোৱে সিটোৱে মানে কাজিয়াই লাগিব খোজে। উপায়ো নাই, মাকবিলাকৰো মানে এইটোক অলপ সময় খেলিব দিয়ে, এইটোক অলপ সময় খেলিব দিয়ে, উপায়ো নাই। যিহেতু কুকুৰা এটাই আছে আৰু সি আৰু সেইটোত যায়ে প্ৰথম উঠে। আৰু এইখনত মই পৰহি গৈছিলোঁ জানেনে, এইখনত মই উঠিছিলোঁ, কিন্তু ইমান মূৰ ঘূৰাইছে। সিহঁতে কেনেকৈ উঠে নাজানো, কিন্তু মোৰ বিৰাট মূৰ ঘূৰাইছিলে এইখনত উঠি। আৰু এয়া আমি মাকবোৰে সিহঁতক উঠিব দিয়ে, এনেকৈ ঘূৰাই থাকোঁ, সেইকাৰণে আমাৰ গৰমো লাগে দিয়কচোন, বহুত গৰম। এনেদৰে কিছুপৰ যোৱাৰ পিছত সন্ধিয়া হ'ল, এতিয়া ঘৰলৈ যামগৈ। যিহেতু মানুহজনো আছে ঘৰলৈ, ক'ৰবালৈ যায়েই চাগে। আৰু এতিয়া তাক ঘৰলৈ যাবলৈ লগ ধৰিছোঁ, সি কৈ আছে ঘৰলৈ নাযায়, সি হেনো ইয়াতে থাকিব, সেইকাৰণে আৰু সেইটোতে বহি লয়, সেইটোতে ঝুলি আছে। বাৰু আজিৰ আজৰি সময়কণ মই তাৰ লগত এনেদৰে কটালোঁ, আৰু সন্ধিয়া 7:30 বজাত মই ঘৰলৈ উভতিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।